কৃষ্ণ তুমি কৃষ্ণ তুমি শরণত ওই আমি হবে অরণম শ্রীমদ ভাগৱতৰ পদ আমি অকৰিব দিনা দুৰ্যোধনে অভাৱে মনে মন পাণ্ডৱৰ হাতত মোৰ অহৈব আৰু দশম দিনৰ যুদ্ধত ভীষ্ম সৰসজ্জা ভৈৰা তাৰ পাছত দ্ৰোণাচাৰ্য নিধন আৰু মহাৰথী কৰ্ণক মাৰে অৰ্জুন মহাবীৰে দুঃশাসনৰ ৰক্তপান কৰে ভীম দুৰ্যোধনে মনে মনে ভাবে আৰু এইবাৰ চকু আছে ভীমৰ মোহৰ ওপৰত
লুকাই থাকিব মই পানীৰ আটা দৈ পায়ন হ্ৰদৰ তীৰত উপস্থিত হয় বলে শুনা দাদা আমোহর বসা দই পাই আম হঠাৎ দই পাই আম কথা শুনি ভীমহেন রই না থাকিলা ও হাতে গদা ধরি I
ভীমৰ কথা দুৰ্যোধনৰ সহ্য নহয় পানীৰ তলৰ পৰা কি আৰু কৃষ্ণৰ ইংগিতে ভীমে গদা তুলি আৰু তাৰ পাছত বহু পৰি
পৰা এই যুদ্ধৰ সেনাপতি তোমাক পাতি লওঁ মই নোৱাৰিলো পাণ্ডৱক কৰিব নিধন গতিকে শেষ ইচ্ছা তুমি মোৰ কৰা পূৰণ যি পাণ্ডৱে এই কৌৰৱক দিছে মহাশোক সেই পাণ্ডৱৰ মুণ্ড কাটি তুমি আনি কথা শুনি অস্বস্থমাই হাঁহিব লাগিলা